हेलो फ्रेंड्स, स्वागतम जनाइছোঁ পুনৰবাৰ আপোনালোক সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, মাতৃ হ'ল এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ৪৫ বছৰ বয়সত মাতৃ হ'বলৈ সক্ষম হ'ল এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। জানিব পৰা মতে অভিনেত্ৰীগৰাকীৰ এয়াই প্ৰথম সন্তান। আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে যে কোন সেইগৰাকী জনপ্ৰিয় অভিনেত্ৰী নহয়নে? বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী বিপাশা বসু মাতৃ হ'ল। বিপাশা বসু বিবাহত আবদ্ধ হৈছিল কৰণ সিং গ্ৰোভাৰৰ সৈতে আৰু বৰ্তমান কৰণ সিং গ্ৰোভাৰ আৰু বিপাশা বসু দুয়ো পিতৃ-মাতৃ হ'ল। বিপাশা বসুই এটি কণমানি মৰম লগা কন্যা সন্তান জন্ম দিলে আৰু দুয়ো বৰ্তমান কন্যা সন্তানৰ পিতৃ-মাতৃ হ'ল। কন্যা সন্তানটিৰ নাম ৰাখিছে দেৱী বসু সিং গ্ৰোভাৰ। বৰ্তমান বিপাশা বসুৰ মাতৃ হোৱালৈ ছ'চিয়েল মিডিয়াত খলকনি লগাইছে। বন্ধু-বান্ধৱীসকল, শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বিপাশা বসুৰ কণমানিটি ভালে কুশলে থাকে। ধন্যবাদ।